নমস্কাৰ গাইসকল, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ বৰ্তমান। আৰু যিহেতু মা আৰু দেউতাও আহিছে ঘৰৰ পৰা, সেইকাৰণে ভাবিলোঁ ক'লৈনো যাম, বেছি দূৰলৈও যাবলৈ অলপ দিগদাৰ হয়। সেইকাৰণে বোলো ওচৰতে যিহেতু আউনীআটী সত্ৰখন আছে, মাহঁত আগতে আহিছে, কিন্তু হ'লেও বোলো এপাক আমি এনেই গৈ আহোঁ, দৰ্শন কৰি আহোঁ। আৰু লগতে চাকি এগছো দি বোলো অলপ মনটো ভাল লাগে, যিহেতু সত্ৰলৈ বা নামঘৰলৈ গ'লে আমাৰ মনবোৰ বহুত বেছি ভাল লাগে। সেইকাৰণে বোলো যাওঁ আৰু লগতে আপোনালোককো দেখুৱাম কি কৰোঁ কি নকৰোঁ। এয়া ওলাই মেলি ৰেডি হৈছোঁ আৰু বহুত বেছি গৰমো হৈছে, ৰ'দ পৰিছে। গৰমৰ শুভেচ্ছা থাকিলেই আপোনালোক সকলোলৈকে। লাহে লাহে গৰমৰ দিন আহিছে আৰু গৰম কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই। আমাৰ মহিলাসকলৰ বেছি অভাৰ গৰম উঠে, হয়নে নহয় বাৰু কওকচোন। আৰু এতিয়া ওলাই মেলি ৰেডি হ'লোঁ আৰু এতিয়া যাওঁ আৰু চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰোঁ। ফাইনেলি গেটৰ ভিতৰত সোমালোহি আমি। গৰমত একদম অৱস্থা কাঢ়িলে গৈছে গাইসকল। এয়া আমি আহি সত্ৰ পাই গ'লোহি আৰু এয়া সত্ৰৰ ভিতৰত। যেতিয়া আমি পালনামত আহিছিলোঁ, পালনামত যিহেতু বহুতো মানুহ হৈছিলে, ভিৰ হৈছিলে আৰু এই গোটেই ঠাইডোখৰতে চাকি বন্তি জ্বলাব দিছিলে। যি ঠাইডোখৰত আমি খোজকাঢ়ি গৈ আছোঁ আগলৈ, আৰু তেতিয়া গৈ পেলাই আমি মেইন মন্দিৰ ভাগত, মানে ভিতৰ ভাগত আমি সেৱা ল'ব পৰা নাছিলোঁ, য'ত শ্ৰীকৃষ্ণ সকলোখিনি মূৰ্তি তাত আছে। আৰু আজিহে যিহেতু দেখিলোঁগৈ, দেখি সঁচাকৈ বহুত বেছি ভাল লাগিছে মনটো। আৰু মই ভণ্টিজনীক ভিডিঅ' কৰিব কৈছিলোঁ, তাই ক'লে যে এলাউ নাই বোলে ভিডিঅ' কৰা এনেকৈ ডাইৰেক্ট। তাৰপিছত ছাইডৰ পৰা অকণমান দেখুৱালে, আপোনালোকে ধৰিব পাৰিলে চাগে অকণমান। আৰু সঁচা কথা ক'ব গ'লে প্ৰায়সকলতো আহিছেই নিশ্চয়, তীৰ্থ ভ্ৰমণমূলক বা ফুৰিব মেলিবলৈতো অহা হয় সত্ৰ, যিহেতু মাজুলী সত্ৰৰে ভৰা। আৰু সেইকাৰণে আৰু আচলতে আমাৰ মনবোৰ যেতিয়া ভাৰাক্ৰান্ত হৈ থাকে বা দুখ অশান্তিৰ সৃষ্টি হয়, তেতিয়া আমি নামঘৰ মন্দিৰত গ'লে সঁচাকৈ মনটো বহুত বেছি ভাল লাগে। আৰু ভগৱানক যে অকল নামঘৰ মন্দিৰ বা সত্ৰতে পায় বুলিও কথা নাই। আচলতে আমি ঘৰতো ভগৱানক ভালকৈ সঁচা অন্তৰে আমি বিচাৰিলে ভগৱানক নিশ্চয় পাব পাৰোঁ। কিন্তু হ'লেও আমাৰ যিহেতু ভগৱান থাকে বা ভগৱান তেওঁলোক আগতে ইয়াতে থাকি গৈছে বা তেনেকুৱা নিচিনা কিছুমান যিহেতু আছে, সেইকাৰণে সঁচাকৈ গৈ কিন্তু বহুত ভাল লাগে। মোৰ কিন্তু বহুত ভাল লাগে, আপোনালোকৰো নিশ্চয় ভাল লাগে। কেনেকুৱা লাগে কমেণ্ট কৰিব। আৰু ভিতৰ চোৱা আজিহে দেখিবলৈ পালোঁ আৰু সেইকাৰণে ভাল লাগিছে। অলপ আগত যে গৰম উঠি আছিলে বা দুখ ভাগৰখিনি গোটেইখিনি পাহৰি গ'লোঁ টোটেলি। আৰু পাহৰি পেলাই একদম ভগৱানক মানে ওচৰৰ পৰা সাক্ষাৎ পাই পেলাই বহুত বেছি ভাল লাগিছে। আৰু ইয়াত ধুনীয়াকৈ চাকি বন্তি জ্বলাবৰ কাৰণে আমিও বহি ল'লোঁ আৰু বেলেগেও আহি এনেকৈ চাকি বন্তি জ্বলাই গ'লহি। চাওকচোন কিমান সুন্দৰ লাগিছে, চাকিখিনি জ্বলি আছে। আৰু ধুনীয়াকৈ গৰমটো উঠিছিলে বহুত, কিন্তু হ'লেও গৰম উঠিছে যদিও ইমান অনুভৱটো ইমান বেছি হোৱা নাই, কাৰণ যিহেতু ভগৱানৰ ঠাইত আছোঁ আৰু ক'তনো অনুভৱ হ'ব ইমান। আৰু সকলোফালে ইমান নিজান আৰু স্তব্ধ হৈ আছে, একদম বহুত বেছি ভাল লাগিছে। আৰু মানুহ আহিছে গৈছে বাৰু, তেনেকৈয়ে হৈছে, ইমান ভিৰ হোৱা নাই, ইমান ভিৰ লাগি থকা নাই বাৰু। আৰু ইয়াত ধুনীয়াকৈ মাহঁতে চাকি জ্বলাই আছে, মই যেনিবা ছাইডতে বহি আছোঁ। আৰু মই ভণ্টিক সেয়া কৈছিলোঁ যে ভণ্টিক মই ভিডিঅ' কৰিবলৈহে কৈছিলোঁ ছাইডডোখৰ, কিন্তু তাই ক'লে যে নোৱাৰি। মই গম নাপাওঁ আগতে যে এনেকৈ ভিডিঅ' কৰিব নোৱাৰি। কিছুমান জেগাত বাৰু নোৱাৰি, যেনেকৈ আমাৰ বাসুদেৱতো কিছুমান সকলোতে ফ'কাছ কৰিব নিদিয়ে। আৰু ইয়াত ধুনীয়াকৈ চাকি বন্তিৰ কাৰণে ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰা হৈছে বুলি ক'ব লাগিব। আৰু এতিয়া আমাৰ চাকি বন্তি জ্বলাই ফাইনেলি আপোনালোক বাৰু আহিছে নাই, কোন কোন আহিছে কমেণ্ট কৰিবচোন, ময়ো গম পাম আপোনালোক কিমান সকলো আউনীআটী সত্ৰত আহিছে। মোৰ ভিডিঅ' চোৱা আৰু ভিউৱাৰ্ছখিনিৰ কথা কৈছোঁ, বাকী নোচোৱাসকলক কোৱা নাই বাৰু। কমেণ্ট কৰি জনাবচোন আপোনালোক আহিছেনে নাই। আমাৰ কিন্তু আউনীআটী সত্ৰৰ পৰা বেছি দূৰত নহয়, ঘৰৰ ওচৰতে, আমি খোজকাঢ়িও যাব পাৰোঁ, একদম ওচৰতে আছে আমাৰ। সেইকাৰণে আউনীআটী সত্ৰত গ'লোঁ। আৰু বাকীবোৰ সত্ৰ, বেঙেনাআটী সত্ৰই হওক, দক্ষিণপাট সত্ৰই হওক, কমলাবাৰী সত্ৰখনো আমাৰ ওচৰতে আছে বাৰু। বাকী কেইখন অকণমান আঁতৰত আছে, ইমানো দূৰ নহয় তথাপিও। আৰু ইয়াত ধুনীয়াকৈ চাকি জ্বলিছে। আমাৰ অলপ তেল বাকোঁতে তেল পৰি গ'ল অকণমান পকাত, আৰু সেইকাৰণে পিছল খাম বুলি মোৰতো একদম ভয়হে লাগিছে, গম পাই নাই গাইসকল। আৰু চাকি জ্বলালে যে মোৰ কেতিয়াবা হাত চাতে পুৰি পায়, আৰু আজিকালি ধুনীয়াকৈ জ্বলে বাৰু, মাজতে কেতিয়াবা হয়, একচুৱেলি বতাহ চতাহ মাৰিলে হয় বাৰু। ইয়াত ধুনীয়াকৈ মই ধূপকেইডাল জ্বলাই ল'লোঁ, আৰু জ্বলাই লৈ পেলাই ইয়াতে অকণমান সেৱা কৰিম। সেৱা কৰি পেলাই
যিহেতু এজন আছে তেওঁৰ ওচৰত যাম যিহেতু। সেইটো নেকি ভগৱানৰ ওচৰত অকণমান সেৱা কৰি ল'লোঁ। সেৱা কৰি যিহেতু আশীৰ্বাদ দিলে আমাক গোঁসাই আশীৰ্বাদ দি পেলাই এয়া নিৰ্মালি দিছে। আনকালে প্ৰসাদো পায়, অলপ সোনকালে গ'লেহে প্ৰসাদটো দিয়ে, কিন্তু আমাৰ যোৱা অকণমান দেৰি হ'ল কাৰণে প্ৰসাদটো আমি নাপালোঁ, যিহেতু ভকত সকলো গ'লগৈ আৰু আমাৰ যোৱাটো অকণমান দেৰি হৈ গ'ল সেইকাৰণে। আৰু চাৰিওফালটো চাওকচোন ইমান সুন্দৰ নিজান কাষ পৰি, সঁচাকৈ ভগৱান যে আছেই তেনেকুৱা লাগিছে। আৰু এইটো চাওকচোন শ্ৰীকৃষ্ণ সৰ্পৰ মূৰত উঠি বাঢ়ি বজোৱা সেই কালীয় দমন দৃশ্যটো ধুনীয়াকৈ কেনেকৈ সজাই ৰাখিছে। আৰু আমি ছাইডলৈ গ'লোঁ, গৈ পেলাই ইয়াত অদ্ভুত বস্তু এটা দেখিলোঁ। কি দেখিলোঁ চাওকচোন আপোনালোকে। সকলোফালে ফুলে ফলে একদম জাতিষ্কাৰ হৈ আছে। আৰু এয়া আমি গৈ দেখিলোঁ, আমি ভণ্টিকেইজনীক সুধিলোঁ কি হয়, তেওঁলোকে কৈছে যে তুলসীৰ গছ, আৰু কৈছে তুলসীৰ কাঠ হয় এনেকৈ কৈছে। আৰু তুলসী গছৰ কি ধূলা নে কি এনেকৈ হয়। আৰু চাওকচোন কিমান ডাঙৰ তুলসীজোপা দেখিলে আমাৰ কেনেকুৱা হয় বাৰু, কিন্তু চাওকচোন ইমান কিমান ডাঙৰ সুন্দৰ তুলসীৰ থকাটো সূতা, একদম আচৰিত লাগে আচলতে। চাওকচোন কিমান ডাঙৰ আছিলে, আচৰিত মানে বহুত বেছি সকলোফালে আচৰিত লগা মনোমোহা হয়। পৰিৱেশ, চাওকচোন এইটো কিমান আছে, ধুনীয়া এইটো শান্ত। স্মৃতি হিচাপে আমাৰ ইতিহাস হিচাপে আগৰ প্ৰজন্মই তেনেকৈ চাব পাৰিব, আমিও চাব পাৰিছোঁ এতিয়া। আৰু এইবোৰ সজীৱ হৈ থাকিলে সঁচাকৈ ভালো লাগে। আৰু চাওকচোন সকলোফালে ইমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে, সকলোফালে সেউজীয়া। আৰু এইফালে আমি দেখিলোঁ কি আৰু এইফালে পীতাম্বৰ দেৱগোস্বামী আছে, তেওঁৰ ওচৰত কোনোবাই কিবা কালচাৰেল বিভাগৰ প্ৰজেক্টৰ কাৰণে কিবাকিবি মানে ইতিহাস সুধিছেহি আউনীআটী সত্ৰৰ বিষয়ে। আৰু এইজন ধুনীয়াকৈ মই চিনি পোৱা নাই বাৰু কি হয়, ধুনীয়াকৈ আৰু ফাইনেলি আমি বস্তু এটা পালোঁ, যিহেতু দেখিলোঁ আমি আগৰ পাই পৰা গ'লোঁ এইজোপাৰ পৰা বগেনভেলিয়া, ট্ৰেণ্ডিঙত গানত চলি পুৰা আছে আচুৰ্য ট্ৰেণ্ডিঙত চলি বৰপাত্ৰই থকা গোৱা বগেনভেলিয়া। এইজোপা আগতে আমি আউনীআটী কাগজ ফুল সত্ৰত। বুলি জানো, কিন্তু মই একচুৱেলি নামটোৱে ভালকৈ নাজানো বাৰু। এয়া চাওকচোন, এইজোপা দেখি পেলাই আমি ৰ'বই নোৱাৰিলোঁ, আৰু আমি অলপ ওচৰলৈ আহিলোঁ, আহি ফটো মাৰিলোঁ ইয়াত। ফাইনেলি আমাৰ ফটো পৰ্ব চলি আছে এতিয়া বগেনভেলিয়াত। ফাইনেলি আমি আহি বগেনভেলিয়া পাই গ'লোহি আউনীআটীত। তাৰপাছত ছাইডতে থকা সেইটো পুখুৰী ভণ্টিয়ে ক'লে বোলে পুখুৰীটো চাই আহক, ইমান চাব লগা নাই বাৰু ইয়াতে। আৰু একচুৱেলি বহিবলৈ ভাল নিজান হৈ থাকে। আৰু এইখিনি চাওকচোন আগৰ একদম প্ৰসিদ্ধ জেগাখিনি সকলোখিনি বস্তু আছে ইয়াত। আপোনালোকে টিকেট কৰি চাব পাৰিব, ক'ত? কিবা